তেনেকুৱা যদি প্ৰত্যেকজন অসমীয়া যুৱকে যদি প্ৰত্যেকজন নালাগে অসমীয়া প্ৰত্যেকজন নালাগে অসমীয়া কাপুৰুষৰ প্ৰয়োজন নাই তেনেকুৱা নিতুমণি শইকীয়াৰ নিচিনা যদি জুবিন গাৰ্গৰ নিচিনা আৰু প্ৰত্যেকজন অসমীয়া জাতীয় নেতাৰ নিচিনা যদি 50% যদি ওলাই আহে অসমৰ যুৱক অসমৰ অস্তিত্ব ৰক্ষা কৰাত কোনো মানুহ শক্তিয়ে বাধা দিব নোৱাৰিব প্ৰথম কথা আজি আমি চাওক আজি অসমত যদি আমি কথা ক'বলৈ ভয় খাওঁ আজি আমাৰ কথা ক'লে যদি মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে তেনেহ'লে আমি অসমত অসমীয়া অধিকাৰ ক'ত আজি মোৰ ভূমিত যদি মই কথা ক'বলৈ ভয় খাওঁ ওলাই যাবলৈ ভয় খাওঁ মই আন্দোলন কৰিবলৈ ভয় খাওঁ তেতিয়াহ'লে আমাৰ অধিকাৰ ক'ত আছে আজি হাজাৰ হাজাৰ যুৱক যুৱতী ৰাজপথলৈ ওলাই আহিছে কিয় ওলাই আহিছে কিয় ওলাই আহিছে তেওঁলোকৰ কাম বন নাই বুলি হৈছে নি আপোনালোকে তেওঁলোকে নিজৰ কিছুমানে নিজৰ পঢ়া শুনা বাদ দি নিজৰ কাম কাজ বাদ দি ৰাজপথলৈ ওলাই আহিছে কিয়নো তেওঁলোকেও বুজি পাইছে যে আজি যদি আমি ওলাই নাহোঁ আহিবলগীয়া প্ৰজন্মই কিন্তু আমাৰ অসমখনক অসম বুলি ক'ব নোৱাৰিব অসমীয়াৰ অস্তিত্ব নাথাকিব সকলোৱে বুজি পাইছে কিন্তু কেই শতাংশমান মানুহে বুজি পোৱা নাই তেওঁলোকক এই ভিডিঅ'ৰ দ্বাৰা মই জনাই দিব বিচাৰিছোঁ চাওক আজি অসমখন অসমীয়াৰ আৰু অসমত যদি অসমীয়া দপদপনি নচলিব ক'ত চলিব বাংলাদেশত চলিব নে বাহিৰত চলিব এনেকুৱা ষ্টেট দিয়ক য'ত অসমীয়াৰ দপদপনি চলিব আজি আপোনালোকে চাওক নাগালেণ্ড যাওক নাগালেণ্ডত নগাৰ দপদপনি চলে দপদপনি নহয় তেওঁলোকৰ অধিকাৰ তেওঁলোকে ল'বলৈ সক্ষম হৈছে পাঞ্জাৱত যাওক তেওঁলোকৰ পাঞ্জাৱীৰ অধিকাৰ ল'বলৈ তেওঁলোকে সক্ষম হৈছে মহাৰাষ্ট্ৰত যাওক তাত চাব আপোনালোকে মাৰাঠীয়ে তেওঁলোকৰ অধিকাৰ ল'বলৈ সক্ষম হৈছে কিন্তু অসমত আজি অসমীয়াই নিজৰ অধিকাৰ ল'বলৈ সক্ষম হোৱা নাই ইয়াৰ কাৰণ কি এটা সকলোৱে বুজি পাইছে সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে হওক সকলো যুৱক যুৱতীয়ে হওক পুৰুষ মহিলা বুঢ়া বুঢ়ী আইতা ককা সকলো ৰাজপথলৈ ওলাই আহিছে ইয়াৰ মূল কাৰণটো হৈছে কেতিয়াও কোনেও নিবিচাৰে যে নিজৰ মাতৃভূমিখন বেলেগৰ হাতলৈ যোৱাটো কোনেও কেতিয়াও নিবিচাৰে আজি চাওক নিজৰ মাতৃভূমিখন নিজৰ মাতৃৰ দৰে মোৰ মাতৃভূমিখন মোৰ যদি মাতৃৰ দৰে হয় মই মোৰ মাক গৈ যদি মোৰ কওঁ যে মোৰ মা মোৰ ভোক লাগিছে মোক ভাত বাঢ়ি দিয়া তুমি আজি যদি মোৰ কিবা এটা বস্তুৰ প্ৰয়োজন হ'লে যদি মই মোৰ মাক কওঁ যে মোৰ মা মোৰ এই কলেজৰ পইচাখিনি লাগে তুমি দিয়া সেইটো মোৰ অধিকাৰ তাত যদি মোক বেলেগে যদি বেয়া পায় যে তই মাক কৈছ কিয় ক'ব লাগে তই নিজে ভাতখিনি বাঢ়ি খাব নোৱাৰ নেকি কিয়নো সেইটো হৈছে আন্তৰিকতা মোৰ মাৰ ওপৰত মই যদি মোৰ মাৰ ওপৰত যদি মই মৰম চেনেহ অধিকাৰ জন্মাব নোৱাৰোঁ তেতিয়াহ'লে মই কাৰ ওচৰত জন্মাম আজি অসমত থাকি যদি অসমত মই কথা ক'ব নোৱাৰোঁ আজি কথা ক'লে যদি মোক বন্দী কৰি থৈ দিয়ে তেতিয়াহ'লে মই কি কৰিম তা অসমীয়াখিনি কিহৰ অস্তিত্ব কি অসমখন কি মানে কি অসমত মানে বাংলাদেশী আহিব তাত তেওঁলোকে বাংলাদেশীয়ে ক'ব সেইটোৱে কৰিবি সেইটোৱে কৰিব তেনেকৈতো নহ'ব কিয়নো অসমৰ যিখিনি ভূমি আছে প্ৰথম কথা হৈছে বাংলাদেশীখিনিক বহিষ্কাৰ কৰি অসমৰ ভূমিখিনি অসমীয়াৰ খিলঞ্জীয়া মোক দিব নালাগে আপোনালোকে অসমীয়াৰ খিলঞ্জীয়া লোকক দিবলৈ চেষ্টা কৰক অসমৰ গাঁৱৰ ল'ৰাই কিয় আজি আহি পেলাই গুৱাহাটী টাউনত মাছমজিয়াত তেওঁলোকে দোকান ঘৰ ল'ব পৰা নাই মাটি দখল কৰিব পৰা নাই অসমীয়া যুৱকে কিয় আজি পাহাৰৰ মাটি দখল কৰিব পৰা নাই কিন্তু সেই মাটিখিনি কিন্তু বহিৰাগত হওক বা ন্যায় হওক দখল কৰি লৈছে বাংলাদেশীয়ে হওক কিয় অসমত কাৰ অধিকাৰ চলিব অসমীয়াৰ নে বহিৰাগতৰ আপোনালোকে কওক ঠিক আছে অসমীয়াৰ যদি একোৱেই নচলে অসমত তেতিয়াহ'লে আমাক বেলেগ এজোখৰ ঠাই দিয়ক এইখন জেগাত বোলে তোমালোকৰ দপদপনি চলোৱা তোমালোকৰ অধিকাৰ সাব্যস্ত কৰা নহ'ব এনেকেতো আমাৰ অসমীয়াখিনি জীয়াই থাকিব নোৱাৰিব এতিয়া আমি ভিডিঅ' দি আছোঁ প্ৰত্যেকজন অসমীয়া যুৱক যুৱতী ওলাই আহিছে ৰাজপথলৈ ইয়াৰ মূল কাৰণটো হৈছে তেওঁলোকে বুজি পাইছে যে আজি যদি আমি ওলাই নাযাওঁ আহিবলগীয়া দিনত আমাৰ সন্তানে কিন্তু অসমীয়া বুলি ক'বলৈ মুখেৰে অসমীয়া বুলি ক'বলৈ ভয় খাব লাগিব অসমীয়া বুলি ক'বলৈ লাজ কৰিব লাগিব অসমীয়া ভাষা ক'বলৈ লাজ কৰিব লাগিব সেইকাৰণে সকলোৱে বুজি পাইছে সেইকাৰণে সকলো ৰাজপথলৈ ওলাই আহিছে আমি ওলাই আহিছোঁ এতিয়া ভিডিঅ'টো দিয়াৰ মূল কাৰণটো হৈছে যাতে অসমৰ চুকে কোণে থকা মানুহখিনিয়ে গম পাব লাগিব যে আজি অসমত কিয় নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সকলোৱে মাত মাতি আছে আমি কেতিয়াও কাকো বেয়া নাপাওঁ চব আহক অসমত কাম কৰক কিন্তু আপোনালোকে দখল কৰি মাটি আমাৰ পৰা নল'ব আমাৰ প্ৰত্যেকখন টাউন এলেকাৰ বহিৰাগতৰ মানুহে লৈ ল'লে চব গুচি গ'ল আমাৰ হাতৰ পৰা একো নাই এতিয়া আমাৰ হাতত কি আছে আপোনালোকে কওক অসমীয়াই দাবী কৰক যে এই বস্তুটোৱে আমাৰ ওচৰত আছে আগতে যেতিয়া পেট্ৰল পাম্পখিনি অসমীয়া হাতত আছিলে তেতিয়া ক'ব পাৰিছিলোঁ যে হয় অসমীয়া হাতত আজি পেট্ৰল পাম্পখিনি অসমীয়া হাতত আছে কিন্তু এতিয়াও মোটামুটি নাইকিয়াই হৈ গৈছে
বাহিৰৰ পৰা মানুহ আহি পেট্ৰল পাম্প খুলিবলগীয়া হৈছে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি ইটা ভাটা হওক বাহিৰৰ পৰা মানুহ খুজিছে অসমীয়া হাতত কি আছে আপোনালোকে জনাওক মোক একোতো নাই আপোনালোকে মোক এটা কমেণ্ট কৰি জনাওক যে হয় অসমীয়াৰ ওচৰত এইটো ডাঙৰ উদ্যোগ অসমীয়াৰ ওচৰত আছে যদি অসমীয়াৰ ওচৰত অসমত অধিকাৰ নাথাকে তেতিয়াহ'লে ক'ত যাব আমি চেন্নাইত যাওঁ তেতিয়াহ'লে চিকিউৰিটি গাৰ্ড কৰিবলৈ চেন্নাইত যাব লাগিব আমাৰ যুৱক চিকিউৰিটি গাৰ্ড কৰিবলৈ এইটোৱে বিচাৰিছে যে লাহে লাহে অসমীয়া যুৱকখিনি গুচি যাওক অসমৰ পৰা চিকিউৰিটি গাৰ্ড কৰিবলৈ বাহিৰলৈ আৰু অসমত যেতিয়া যুৱকখিনি নাইকিয়া হৈ যাব তেতিয়াহ'লে বহিৰাগত সোমাই অসমত আক্ৰমণ কৰিব তেনেকুৱা ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছে চাগে সেয়ে আমি অসমীয়া যুৱকসকলক অনুৰোধ জনাইছোঁ আপোনালোকে একো কৰিব নালাগে মুক্ত মনে কথাখিনি ক'বলৈ চেষ্টা কৰক ৰাজপথলৈ ওলাই আহিব পৰা নাই তাতো কোনো কথা নাই আপোনালোকে মুক্ত মনে কথাখিনি ক'বলৈ চেষ্টা কৰক অসমত যদি আজি অসমীয়ালোকে মুখ খুলি কথা নকয় আহিবলগীয়া দিনত কিন্তু এই অসমীয়া ভাষাটো ক'বলৈ আপোনালোকে চিন্তা কৰিব লাগিব সেই সকলোকে অনুৰোধ জনাইছোঁ নিজৰ মাতৃভূমিৰ ওপৰত অধিকাৰ জন্মাবলৈ চেষ্টা কৰক নিজৰ দেউতাই দি যোৱা মাটিডোখৰৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা কৰক যাতে সেই মাটিডোখৰ দেউতাই কিমান কষ্টত কিনি গৈছে আপুনি নাজানে আপোনাৰ দেউতাই জানিব যে সেই মাটিডোখৰ কিমান কষ্ট কৰি দেউতাই আপোনাৰ কিনি গৈছিল আৰু যদি আপুনি সেই মাটিডোখৰ সুৰক্ষিত কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি সেই দেউতাৰ সন্তান হোৱাটো যোগ্য নহয় প্ৰথম কথা কিয়নো আমাৰ যিখিনি মাটি আছে সেইখিনি আমাৰহে হ'ব লাগিব সেই মগজত প্ৰত্যেকটো অসমীয়া ল'ৰাই সেই মগজত কথাটো ভৰাই লওক যে আমাৰ দেউতাৰ মাটি কিনি যোৱা মাটিত আমাৰ অধিকাৰ থাকিব আমাৰ যদি দেউতাই মোৰ বিপদ পৰিছে মই মাটি বিকি দিম কিন্তু দখল কৰিবলৈ নিদিওঁ এক চোতা মাটিও নিদিওঁ এইটো আপোনালোকে মগজত ভৰাই লওক তেতিয়া গম পাব যে হয় প্ৰত্যেকে যদি এইটো মনত ভাবি লয় কোনে মাটি ল'ব পাৰিব চাম আমি অসমীয়া যিখিনি বেদখলকাৰী মাটি আছে আপোনালোকে দখল কৰক যিখিনি বাংলাদেশীয়ে দখল কৰিছে পাইছে আপোনালোকে কিয় নোৱাৰিব অসমীয়া যুৱকে কিয় নোৱাৰিব সেই মগজত বস্তুটো ভৰাই লওক তেতিয়া চাব প্ৰত্যেকটো মাটি অসমীয়াৰ হৈ যাব প্ৰত্যেকটো ব্যৱসায় অসমীয়াৰ হৈ যাব প্ৰত্যেকটো জেগা অসমীয়াৰ হৈ যাব প্ৰত্যেকটো বস্তু অসমীয়াৰ হৈ যাব তেতিয়া কেৱল অসমীয়াৰ দপদপনি চলিব অসমীয়া খিলঞ্জীয়াৰ দপদপনি চলিব তেতিয়া কিন্তু অসমীয়া কোনো কাৰণত অসমীয়াক ধৰি ৰখাৰ শক্তি জাগ্ৰত হ'ব নোৱাৰিব সেয়ে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে মুক্ত মনে কথাখিনি ক'বলৈ চেষ্টা কৰক ভয় নাখাব যি হ'ব হ'ব এইটো নহয় যে আমি কাজিয়া ক'বলৈ আহিছোঁ মানুহক আমি সজাগ কৰিছোঁ আমাৰ যদি কিবা আমাৰ কথা কোৱাৰ যদি অধিকাৰ নাই তেতিয়াহ'লে আমি অসমৰ অসমীয়া বুলি কোৱাৰো আমাৰ অধিকাৰ নাই আৰু আমাৰ নিজৰ মাতৃভূমিৰ সন্তান বুলি কোৱাৰো আমাৰ অধিকাৰ নাই বুলি মই ভাবোঁ ইয়াকে কৈছোঁ যাতে সকলোৱে বুজি পায় আৰু যাতে এই ভিডিঅ'টো দিয়াৰ মূল কাৰণটো হৈছে যাতে যিখিনি মানুহে ওলাই আহিব পৰা নাই সেই মানুহখিনিয়ে যাতে চাই বুজি পায় যে আজি আমাৰ ভূমিৰ ওপৰত যদি আমাৰ অধিকাৰ নচলে তেতিয়াহ'লে আমাৰ কোনো কাৰণতে অসমখন বচাই ৰখাৰ ক্ষমতা নাথাকিব ধন্যবাদ জয় অসম